নমস্কাৰ, মই স্বপ্নালী আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ ইফালে বতৰটো খুব বেয়া এইকেইদিন। আপোনালোকৰ ইফালে বাৰু বৰষুণ দিছে নাই? আমাৰ ইফালে ইমানেই ঠাণ্ডা পৰিছে নহয়, আকৌ ঠাণ্ডা দিন নিচিনাই হৈছে আৰু মানে চুৱেটাৰ পিন্ধিয়ে আছোঁ। চুৱেটাৰ এৰিব হোৱাই নাই আৰু ইফালে বেটাই গৰম পানী দি গা ধুইছে। ঠাণ্ডা লাগিছে হেনো তাৰ। জুন মাহ সোমাব এতিয়া, কিন্তু মানে চুৱেটাৰ এৰিব হোৱা নাই আৰু এইফালে দুপৰীয়া আমি পকৰি অলপ বনালোঁ, তাকে চাহ খাইছোঁ আৰু বেটাই গাখীৰ খাইছে আৰু তাক ভুজিয়া লাগে। বতৰটো মুকলি কৰি দিয়া দেখি মানে কাপোৰ অলপ ধুই দিছিলোঁ আৰু লাহেকৈ আকৌ ধেমেকাই আনিছে। গৰম কাপোৰবোৰ ভৰাওঁহে আকৌ উলিয়াব হয়। এইকেইদিন মাজৰ কেইদিন মানে কিমান গৰম দিছিলে, আকৌ এতিয়া ঠাণ্ডা পেলাইছে। আৰু এইফালে আমি আহিছোঁ চব্জি বুটলিবলৈ বাৰীলৈ, আৰু এইফালে জিলিমিলি খুতৰা এনেকৈ চব্জি আছে আৰু সেই জিলিমিলিবোৰ ফুলিয়ে গৈছে, তথাপিও মানে বাছি বাছি লৈছোঁ আৰু খাই ভাল পাওঁ যে, আৰু বেটাও মানে খুৱাই দিলে খাই আৰু ধুনীয়াকৈ জিলিমিলি শাকটো সি খাই কাৰণে মানে বিচাৰি আনো। আৰু এইফালে আলু, গুটি আলু ধুই লৈছোঁ আৰু এইফালে জিলিমিলিৰ লগত ভাজি দিম। চব্জি তব্জিবোৰ ৰেডি কৰি দিলোঁ আৰু মায়ে বনাম বুলি ক'লে, মোক পঢ়াবলৈ পঠিয়ালে আৰু মই আহিলোঁ এইফালে বেটাক পঢ়াবলৈ বুলি। আৰু দিনটো নাই হোৱা যে, টোপনিয়াই পঢ়োঁতে এইফালে টোপনিয়ে গুচি গ'ল আৰু একেবাৰে। বাহিৰা কিতাপ পঢ়ি আছে, নিজৰ ক্লাছৰ কিতাপ পঢ়া নাই আকৌ এইফালে আমাৰ ভাত ৰেডি হৈ গ'ল। ডিম বনালে আৰু জিলিমিলি আলু ভাজিলে, তাৰপাছতে আকৌ জাতিলাও আলু চব্জি বনালে। আৰু এইফালে বেটাই উঠি লৈ টোপনিয়াই আছে। আৰু স্কুলো সোনকালে হোৱাৰ পৰা মানে ৰাতিপুৱা সোনকালে উঠে যে, সেইকাৰণে দিনত নুশুলে বেছি টোপনি ধৰে আৰু দুফালৰ পৰা খালে। অমিতাটো খাই পেলালে। গোটেইটো ফুটা কৰি পেলালে। ৰ'বা মই এনেকৈ দিম, হৈ যাব। আঁতৰি দিয়া, আঁতৰি দিয়া। অৱস্থা নাই এইটো পকিলে জানো? ৰ'বা মই পাৰিম, মই পাৰিম। কটাৰীয়ে নাপায় নহয়, সেইটো খুচি দিলে মই পাৰি দিওঁ দিয়া। সেইটো লাগি আহিলে, ইমান বেয়াকৈ খালেও এইটো উদং কৰি দিলে, ফুটা কৰি দিলে। চাং সেইটো চাং নাপালে আকৌ সেইটো দাইলত দি খাব পৰা হ'ব। হাতত লাগিব। পিছল খাই যাব চাবা। বাৰীতে মাহঁতে মটৰ লগাইছিলে, তাকে বুটলিবলৈ আহিলোঁ আৰু জিলিমিলিও বুটলিলোঁ আজি আকৌ। আৰু এইফালে মটৰ এইবোৰ শুকায়ে গৈছে। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।